नमस्कार सर। नमस्कार মোৰ মৰম চলিয়াত তহঁতক মই আজি প্ৰশ্ন কৰিম, ধুনীয়াকৈ উত্তৰ দিবি দেই কিন্তু। হ'ব স্যার, আমি ধুনীয়াকে উত্তৰ দিম। এই দেখ না, তই ধুনীয়াকৈ এটা গান গাই শুনাবি। ওকে স্যার, মই নিজে গান এটা গাম। মোৰ গানটোৰ নাম হৈছে তোমাৰ ধুনীয়া তিৰি। এটা মধুৰ বতন, এটা মান্দৰ বিৰি, টেনচন নল'বা বন্ধু, তোমাৰ ধুনীয়া তিৰি। বজাৰলৈ যাবা, দেখিবা ধুনীয়া শাৰী, ঘৰত তিৰিয়ে দিলে গালি, উপহাৰ দিবা ৰঙীন শাৰী। মধুৰ গোন্ধ ওলালে নকৰিবা চিন্তা, ইলাইচি পান মছলা লং পকেটত থবা। মধুৰ গোন্ধ ওলালে নকৰিবা চিন্তা, ইলাইচি পান মছলা লং পকেটত থবা। ঘৰত তিৰিয়ে দিলে গালি, দিবা ৰঙীন শাৰী। এটা নেমু টেঙা ভালকৈ কাটি ল'বা, বেছি নিচা লাগিলে মুখত দিবা নেমু চেপি। বেছি নিচা লাগিলে মুখত দিবা নেমু চেপি। এটা মধুৰ বতন, এটা মান্দৰ বিৰি, টেনচন নল'বা বন্ধু, তোমাৰ ধুনীয়া তিৰি। তিৰিয়ে যদি দিয়ে গালি, টেনচন নল'বা, তিৰিয়ে যদি দিয়ে গালি, উপহাৰ দিবা ৰঙীন শাৰী। এই চলিয়াত মোক ধৰ, মোৰ মাথা উৰাইছি, ফেকলাত গান শুনি মোৰ মাথা উৰাই গৈছি। বাপ্পা ঐ, কি সাংঘাতিক গান গাইছি।